আৰু গাইছ আৰু ভিতৰত ৰাজমহল থিয়েটাৰ আছে আৰু আপোনালোকে জানে ৰাজমহল থিয়েটাৰ উৎপল দাস দেৱশ্ৰী গগৈ আছে আৰু সদবিয়াত 2 দিনৰ কাৰ্যসূচীৰে আহিছে তো আজি বকুল ফুলৰ দৰে আৰু এখন নাম নাজানো আৰু আজি কি আছে ভালদৰে নাজানো তো এতিয়া 4টা বাজিল আৰু 8টা মানত 8-9টা মানত আৰম্ভ হ'ব তো সোনকালে যাম আপোনালোকক ভালদৰে দেখুৱাম তো এতিয়া আগতে কথা সৰুকৈ এটা শৰ্ট ক্লিপ বনাইছোঁ তাৰ ভিডিঅ'টো চাম আৰু তাৰপিছত তাত গৈ লগ পাইছোঁ তো চাই থাকিব থিয়েটাৰত গৈ লগ পাইছোঁ আৰু গাইছ আহি পালোঁ তো এতিয়া বলক প্ৰথমত টিকেটটো কাটি লওঁ মানে টিকেট নহ'ব বুলি শুনিছোঁ ইয়াৰ টিকেট নাই বুলি শুনিছোঁ তো কি হয় আছে নাচাওঁ আৰু যিহেতু টিকেট নাই 200 কথা তো অপশ্যনটো চাম বুলি ভাবিছোঁ তো বলক এতিয়া টিকেটটো কাটি লওঁ আৰু গাইছ টিকেটটো কাটি ল'লোঁ তো এতিয়া ভিতৰত যাম আৰু তেনে কৈ থওক আপোনালোকক পাছত কলি শুনা হোৱা নাই মানে শেষত যদি উৎপল দাসক লগ পাওঁ তো লগ ধৰিবলৈ চেষ্টা কৰিম তো চাই থাকিব ভিতৰত হাল্লা যিহেতু ক'লেও একো শুনা পাব নাই আপোনালোকক তো এতিয়া কৈ থৈ দিলোঁ কেনে বছৰ জিত বঢ়িয়া হ'ব আজি ভালে হ'ব উৎপল দাস আছে তো দেৱাশ্ৰী গগৈ আছে তো ভালে হ'ব আৰু আৰম্ভ হ'ব আৰু ভিতৰত যাই দেখি আছোঁ আপোনালোকক তো চাই থাকক একদম এতিয়া বলক ভিতৰলৈ সোমাই যাওঁ লৈ যাম যাওঁ তো গাইছ ভিতৰত সোমাই আহিছোঁ আৰু এতিয়া আৰম্ভ হ'ব আপোনালোক মানুহ আহি গৈছে ইমাহা আৰু এতিয়াও আৰম্ভ হোৱা নাই আৰু 10-15-20 মিনিটমান আছে তো চাই থাকক ভিতৰতো দীঘলীয়া হ'ব আজিও তো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু লাইটৰ চিষ্টেম যদি ইমানো হেৰি নহয় তো ভালকৈ দেখাব পৰা নাই তথাপিতো যিমান পাৰোঁ আপোনালোকক দেখুৱাম তো চাই থাকিব ঠিকনা যদি হয় আৰু লাগে কি তোমার কুলাতে নাকি Sari suni za tuar babe ure uta dukure maja eja khapa birikhe dinale botora বিশেষ নাট্যমঞ্চ বাকি আছে সদর নাট্য আৰু গাইছ থিয়েটাৰ শেষ মানুহ ওলাইছে আৰু ভিডিঅ'টো ভাল পালে নাজানো যদি ভাল লাগিল ক'ব মই অলপ আগতে ওলাই আহিছোঁ তো এটা মানুহবোৰ ওলাই আহিছে আৰু গাইছ উৎপল দাক লগ ধৰিব আহিছোঁ তো পাংনা নাই চাই দিয়ক আৰু গাইছ থিয়েটাৰৰ পৰা ওলাই আহিলোঁ আৰু আছে থিয়েটাৰ ভালে লাগিল চাই আৰু উৎপল দাক লগ ধৰিব খুজিছিলোঁ কিন্তু লগ নাপালোঁ তো ভিডিঅ'টো কেনে লাগিল নাজানো লাইক শেয়াৰ কমেণ্ট কৰি দিব
আৰু ভিডিঅ'টো ভাল লাগিল যদি ক'ব কেনে লাগিল তো আৰু পৰৱৰ্তী সময়ত এটা নতুন ভিডিঅ'ত গাইছ ৰাজমুখ থিয়েটাৰৰ প্ৰথম শ্ব'টো আপোনালোকক দেখুৱালোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে বিয়াৰ ভ্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব